অসমত এছাৰ নতুনকৈ তেওঁলোকে ইন্ট্ৰডিউচ কৰিম বুলি যিটো বক্তব্য আগবঢ়াইছে এইটো আমি ভাবোঁ যে এইটো অত্যন্ত এটা ভয়াৱহ, কাৰণ SIR তেওঁলোকে নকৰোঁ বুলি কৈছিলে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ আগত। বিহাৰ নিৰ্বাচনৰ ফলাফল অহাৰ পাছত তেওঁলোকে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন নকৰে, তেওঁলোকে স্পেচিয়েল ৰিভিজন কৰিব। এই কথাটো আচলতে আমি ধৰিব পৰা নাই, কাৰণ সমগ্ৰ দেশত SIRক লৈ বিৰোধ চলি আছে। বিহাৰৰ নিৰ্বাচনত প্ৰভাৱ সম্পৰ্কতো বিভিন্ন ধৰণৰ পৰ্যালোচনা চলিছে আৰু সন্দেহৰ আঙুলি ইতিমধ্যে মানুহৰ মাজলৈ আহিছে। ইয়াত যোৱাকালি এটা অতি উদ্বেগজনক আৰু এটা ভয়াৱহ কথা কৈছে। সেই কথাটো হ'ল যে বেলেগ এখন ৰাজ্যৰ পৰা নামেই উল্লেখ কৰিছে, উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহি দুদিন আগতে আহিও তেওঁৰ নাম অসমৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিব পাৰিব, ভোটদান কৰিব পাৰিব। কৰ্মসূত্ৰে আহিলে তেওঁলোকে ইয়াত দুদিন আগতে আবেদন কৰি তেওঁলোকে ভোটদান কৰিব পাৰিব। তাৰ কাৰণে তেওঁলোকে যি ঠাইত তেওঁলোকৰ ভোটাধিকাৰ আছিল উত্তৰ